পম্পিয়াছ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই উঠি পেলাই মই ৰাস্তাত গ'লো আৰু গেট খুলি পেলাই অলপ আহি পেলাই চফাখনত বহিছোঁ বোলো এটা ভিডিঅ'কে বনাই লওঁ প্ৰথম আৰম্ভণিখিনি। আৰু এতিয়া ৰাতিপুৱাৰ সময়তো জানে কি কৰিব লাগে। এতিয়া উঠি পেলাই ঘৰৰ কামখিনি কৰি লওঁ, অলপ কৰিব ভণ্টি আৰু অলপ কৰিম মই, কাৰণ তাই কামত যাব হ'ব, তাৰ কাৰণে তাই বিশেষ কৰিব নোৱাৰে। যি কৰে কৰিব আৰু কৰিলেও কৰিব নকৰিলেও নাই, কিন্তু মোৰ ভাগৰখিনি মই কৰিলেও, কাৰণ তাই নকৰিলেও কোনো কথা নাই, কাৰণ তাই কামত যোৱাৰ আগতে কাম চাম কৰি ইমান ভাল নালাগে, সেইটোও হয়। তথাপিও কৰে তাই, নকৰা কৰি নাযায়। আৰু মা আৰু ভণ্টি বৰ্তমান উঠা নাই, তাই উঠিব আৰু উঠি পেলাই মানে কামত যাব যে, আৰু ভাগিনী শুই আছে, উঠা নাই। মই যোৱাকালি ৰাতি মাৰ লগত শুলোঁ, আৰু ভাগিন মা আৰু ভণ্টি এখন বিচনাত শুইছে। আৰু এতিয়া সদ্যহতে বেলেগ কথা নাই, আৰু উঠি লওঁ। দোকানো খুলিলে এইবাৰ, কেইটা বাজিলে 7:13 হ'ল, আৰু দোকানো খুলিলে। আমাৰ ওচৰতে এখন দোকান আছে, সেইখন দোকান খুলিলে, আৰু ময়ো কামত লাগি যাওঁ দিয়ক। নহ'লে ৰ'দটো উঠাৰ পাছত যে কাম চাম কৰিব একেবাৰেই মন নাযায়। আৰু এইকেইদিন ইমান ৰ'দ দিছে, কেইদিনমান একেবাৰে পুমুৱে ঠাণ্ডাৰ নিচিনা ঠাণ্ডা পেলালে, আৰু এতিয়া একেবাৰে তামাম ৰ'দ। বাপৰে, ভাবিছিলোঁ এইবাৰ গৰম কিয় নাই, এই পৰহিৰ পৰা গৰম একদম পেলাইছে, আৰু কৈ আছিলোঁ যে সেইকাৰণে পেলাইছে। আৰু আজিও পূৰা ৰ'দটো একেবাৰে খাওঁ কৰি আহিছে, পূৰা ৰ'দ। আৰু আমাৰ পূবফালৰ ঘৰ কাৰণে ঘৰটোত পূৰা একদম আগতে সোমাই যায় ৰ'দটো, আৰু ঘৰটো একদম গৰম হৈ যায়, গেছ উঠি যায় ঘৰটো। যিয়ে নহওক, বাহিৰত ধুনীয়া হাৱা পৰি থাকে, কাৰণ আমাৰ গছ গছনি বিশেষ আমাৰ ইয়াতে নাই যদিও মানে আমাৰ মধুৰিআমডাল আছে, মধুৰিআম সেইডালে আমাৰ বহুত হেৰি কৰি থাকে। আৰু পাছফালে আছে কলগছ থাকিলে বহুতেই ভাল, মানুহৰ ঘৰ বা যোনখিনি জেগাত কলগছ থাকে সেইখিনি জেগা মানে বহুত ঠাণ্ডা হৈ থাকে, বহুত ঠাণ্ডা পৰি থাকে। আৰু আমাৰ ঘৰৰ পাছফালে মানে আমাৰ ঘৰৰ পাছতে মানে লাগিয়ে থাকে আমাৰ কলগছজোপা, ধুনীয়া ঠাণ্ডা হৈ থাকে। আৰু বিশেষ কৰি সেইটো ৰুম বেছি ঠাণ্ডা, কাৰণ কলগছজোপা সেইটো ৰুমৰ ছাইডতে আছে। আৰু এতিয়া মই কৰি লওঁ সদ্যহতে কামখিনি, আৰু আগলৈ চাই থাকিব দেই ভিডিঅ'। গাইজ, এইটো পিন্ধিলে মোক ইমান বেয়া দেখি, মানে বহুত মানে কালাৰটো চাওকচোন, একদম মানে মানুহতকৈ এই স্পৰ্টিংটো বেছি জিলিকি থাকে। আৰু দূৰৰ পৰা যদি এইটো পিন্ধিলে চাই নহয়, মোক চিনিয়ে নাপাব, এইটো কালাৰটোহে আহি থকা দেখিব, ভাবিব যে মাথাটো নাই, এই বস্তুটো কি হৈ আছে। মানে এইটো কালাৰৰ লগত মোক নিমিলা, কাৰণ কোলা যে মই, এইটো বেছি শক্ত হৈ থাকে। এই গা মূৰ ধুই পেলাই মই ভাবিলোঁ কি পিন্ধো তাৰপিছত ওপৰতে এইটোৱে আছিলে, বহুত দিনৰ মূৰত এইটোৱে পিন্ধিলোঁ। যোৱা বছৰ জাৰ্ণিত মই খুব পিন্ধিছিলোঁ এইটো, কিন্তু এইবাৰ পিন্ধা নাই, কাৰণ মানে কালাৰটো মোৰ লগত নিমিলে, কাৰণ মই হ'লোঁ ক'লা। আৰু চাওকচোন ৰাইজ, আজি একেদিন যোৱাকালিৰ পৰা যি ৰ'দ দিছে, আমাৰ মুখখিনি ডিছকালাৰ হৈ গৈছে। এনেই মোৰ মুখখন ডিছকালাৰ, আকৌ ডিছকালাৰ হৈ গৈছে, আধাৰ কাৰ্ডৰ নিচিনা হৈ গৈছে মোৰ মুখখন। কিবা কৰি মেকআপ অন্য নহয়, কিবা কৰিব ফেয়াৰ লাভলী আৰু পাউডাৰ ঘঁহি পেলাই মই বাহিৰত যেতিয়া ওলাই যাওঁ, ঘৰত ধুনীয়া বগা হৈ থাকোঁ, কিন্তু ঘূৰি আহি যে ঘূৰি নহয়, আধা যোৱাৰ লগে লগে মোৰ মুখখন একেবাৰে কেৰাহীটো যেন হৈ ওলাই। বাপৰে বাপ, কি যে কৰিম এনেকুৱা গৰমত, মই ভাবিয়ে নাপাওঁ। গৰমৰ দিন আহিলে মোৰ ভাল লাগে, কাৰণ মানে কাপোৰ চাপোৰ মই বহুত বদলাই পিন্ধিব পাৰোঁ। মই নহয়, বহুত ছোৱালীয়ে ভাল পায় কাপোৰ চেঞ্জ কৰি পিন্ধিব পাৰে, কিন্তু মুখখনৰ কাৰণে মোৰ একেবাৰে মানে আচল ৰূপটো ওলাই পৰে গাইজ। আমাৰ কালা মানে হেৰি काला नागिन का असली चेहरा निकल पड़ती है जब रोड देती है। जब रोद आता है तब हमारा मुँह काला हो जाता है। इन्हें कला हूँ मैं, और कला हो जाता है। और उधर एक कला मंदिर का काम करता है, और हम इतिया भात बनाता है, भात होता है कला मला होता है, बतर तो किबा कला होता है, इसलिए मयो कला होता है। घरत मैं भात चात बनाई थৈ আহিছোঁ, এতিয়া বনাব যাম আঞ্জা, মানে চব্জি বনাব যাম, আৰু তিতা কেৰেলা কিবা কিবি এনেকৈ এতিয়া বনাব যাতা হে। তো গাইজ, আগলৈ চাই থাকতা হে। মই এতিয়া পিন্ধি লৈছোঁ ৰঙাটো, মানে সেইটো পিন্ধিছোঁ যে, সেইটো পিন্ধাৰ লগে লগে পূৰা গৰম লাগি গৈছিলে, তাৰ কাৰণে সেইটো খুলি পেলাই এতিয়া পিন্ধিছোঁ ৰঙাটো। সেইটো দেখিলে গৰম লাগে, কালাৰটো কিবা গৰম। আৰু এতিয়া আহি পেলাই পাকঘৰত বনাইছিলোঁ, অলপ দেৰি হ'ল বাৰু, এতিয়া নহয়, এইটো কেতিয়াবাই পিন্ধিছোঁ, কিন্তু ভিডিঅ'টো কৰা নাছিলোঁ দেই। এতিয়া মোৰ ভাত হৈ গ'ল, ভাত হৈ যোৱাৰ পাছত এতিয়া মই বনাই আছোঁ মানে বিলাহী আৰু শুকান মাছ, মানে সেইখিনি ফ্ৰাই কৰি লৈছোঁ, লৈ পেলাই এনেকৈ চব্জি নিচিনা বনাই আছোঁ, অলপ থপথপীয়া কৰি সেনেকৈ বনাই আছোঁ। সেইখিনি হ'ব আৰু বনাইছোঁ গাইজ, এয়া হ'ল সজনা হে মুঝে সজনা আৰু আলু বনাইছোঁ। তাৰপিছত এয়া বনাইছোঁ দাংবডি, মানে লেচেৰা, আমি নেচেৰা বুলি কওঁ।
আৰু আপাৰৰ ফালে দাংবডি বুলি কয় আৰু সেয়া বনাইছোঁ এই আজি দিনৰ সাজ সেয়াই আৰু মাছ শুকান মাছ বিলাহী দাংবডি আৰু আমাৰ सजना है हमारे भात के साथ আৰু এতিয়া ইহঁতক ভাতখিনি দি লওঁ গাইজ শুভ সন্ধিয়া আৰু এতিয়া হৈছে গধূলি 6:26 হৈছে আৰু আজি মই এই গধূলি সময়তো সকলোৱে চাহ পানী খায় আৰু গধূলি সময় হ'লে মানে অলপ মানে বেলেগ বস্তু চটপটা বস্তু খাব মন যায় যেনে ধৰক চিঙৰা হওক চানা হওক এনেকুৱা বস্তু খাব মন যায় তো মই ফেচবুকত এটা মানে বস্তু চাইছিলোঁ বনোৱা ভাবিছোঁ এবাৰ বনাই চাওঁ তো আজি মই ফেচবুকৰ পৰা চাই প্ৰথম বনাব ওলাইছোঁ দে কি হয় নাজানো কিন্তু মই ট্ৰাই কৰিম ভালদৰে বনাবৰ কাৰণে তো বলকচোন কি বনাওঁ আপোনালোকক দেখাওঁ যে মই যেটো মানে ৰেচিপি বনাব গৈ আছোঁ সেইটো হ'ল চুজিৰে হয় চুজি চপ হয় চুজিৰে আমি চপ বনাম তো চুজি চপ বনাবৰ কাৰণে প্ৰথমতে ল'ব লাগিব কেৰাহীত পানী গৰম হ'ব দিব লাগিব আৰু মই ইফালে কেৰাহীটো পাতি থৈ দিছোঁ আৰু তাত পানী দিম 2 বাটি পানী দিম প্ৰথমতে আৰু 2 বাটি পানী ঢালি দিছোঁ তাত দিব লাগিব অকমান নিমখ আৰু তাৰ ওপৰত দিব লাগিব মছলা মানে ৰেড চিলি তো ৰেড চিলিটো মই দি লওঁ আৰু গৰম হ'ব দিওঁ মানে উতলিব দিওঁ অলপ মই দিছোঁ চাকি আৰু এতিয়া ধূপ জ্বলাইছোঁ পাকঘৰতো প্ৰথমৰ পৰা কওঁ আৰু গাইজ মই লগাইছোঁ চাকি গধূলি হৈছে আৰু 4:30 বাজিল মই গা পা ধুই আহি চাকি জ্বলাইছোঁ আৰু এয়া অন্নপূৰ্ণা দেৱীক সেৱা কৰিলোঁ যাতে আমাৰ কচুৰিটো ভাল হয় আলু চপটো মই নহয় চুজি চপটো বুলি নহয় যাতে আমাৰ ঘৰখনৰ খাদ্য সম্ভাৰ কোনো যাতে নাটনি নাহে পেটটো যাতে কিবাকে ভৰি থাকে সকলোৰে সেইবাবে পূজা কৰিছোঁ ধন্যবাদ আৰু গাইজ এয়া দিছোঁ মই নিমখ ইয়াতে নিমখ ঢালি দিলোঁ আৰু এইফালে দি দিছোঁ ৰেড চিলি আৰু এইখিনি অলপ উবালিব দিম মানে উতলিব দিওঁ উতলা হ'লে পেলাই দিম ইয়াতে চুজি আৰু চাওঁতে আমাৰ এইখিনি উতলি গ'ল এতিয়া ঢালিম মই ইয়াত এবাটি চুজি অলপ আছে ৰাখি থ'ম না আৰু এতিয়া ইয়াক লাৰি থাকিব লাগিব যেতিয়ালৈকে ই গোট নাখায় আৰু এই বস্তুটো যেতিয়ালৈকে আঠাখিনি হৈ নাযায় তেতিয়ালৈকে এইখিনি বস্তু লাৰি থাকিব লাগিব এইখিনি হৈ গ'ল এতিয়া মই এইখিনি অলপ সময় ঢাকন মাৰি থৈ দিম ইয়াতে হ'ব দিছোঁ মই আলু বইল ইয়াতে মানে আলুখিনি বইল হ'ব দিছোঁ বইল হ'ল নে নাই হৈছে দেই আৰু অলপ সময় হ'লে হৈ যাব আৰু আলু বইল হ'ব দিছোঁ গাইজ এতিয়া মই চুজিখিনি এটা পাত্ৰত ওলাই লৈছোঁ আৰু ইয়াতে অলপ হাতখনত পানী লগাই ল'ম আৰু এতিয়া ইয়াক আটাৰ নিচিনা গোল কৰি ল'ম আৰু গাইজ এয়া মই খানি ল'লোঁ আলু বইল খানি ল'লোঁ তাৰ ওপৰত দিছোঁ পিঁয়াজ কুটি আৰু অলপ দিছোঁ জলকীয়া আৰু এয়া হ'ল ধনিয়া পাউডাৰ ইয়াতে অলপমান ধনিয়া পাউডাৰ মই মিহলাই দিলোঁ আৰু গাইজ ইয়াতে দি লৈছোঁ মই হালধি আৰু হালধি দিয়াৰ আগতে দিছিলোঁ মই পিঁয়াজ জলকীয়া আৰু ইয়াত নিমখো দিব আৰু জিৰা দিব আৰু পিঁয়াজখিনি কাটোতে মোৰ ভাল নহ'ল ডাঙৰ হৈ থাকিলে কিন্তু আপোনালোকে সৰু কৰি কাটি দিব দেই আৰু জলকীয়া খুন্দি দিব নালাগে জলকীয়াখিনি ধুনীয়া কৰি মিহি কৰি কাটি ল'লেই হয় আৰু আলুত গোটেইখিনি দিয়া হোৱাৰ পাছত মই গোটেইখিনি নাখানোতে আমাৰ ভাগিনজনীৰ কাৰণে এক্সট্ৰা কৰি আলু অলপ ওলাই থওঁ কাৰণ তাই জ্বালা খাব নোৱাৰে যে তাৰ কাৰণে তাৰ কাৰণে আলু ওলাই থওঁ আৰু তাৰখিনি ওলাই ৰাখিলোঁ আৰু এতিয়া মই গোটেইখিনি আলু
আলুখিনি দি ল'ম আৰু এইখিনি মিক্স কৰি ল'ম। আৰু এইখিনি ধুনীয়াকৈ আলুখিনি পিটিকি ল'লোঁ আৰু তাত দিছোঁ পিঁয়াজ, জলকীয়া আৰু গোটেইখিনি নিমখ চিমখ দি পেলাই সানি লৈছোঁ। আৰু এইখিনি চুজিখিনি মই আটাৰ নিচিনা ধুনীয়া কৰি মাৰি লৈছোঁ। আৰু এতিয়া মই ওলাই লৈছোঁ প্লেট এখনত ৰিফাইন, কাৰণ হাতত লগাই ল'ব লাগিব। কিয় জানে, যদি মই হাতখনত ৰিফাইন নলগাওঁ তেতিয়া মানে চুজিখিনি লাডু বান্ধিলে হাতত লাগি লাগি ধৰিব। কিন্তু এতিয়া ৰিফাইন দি লৈছোঁ যে এতিয়া নালাগে। আৰু এতিয়া মই চুজিৰ বনাব লৈছোঁ লাডু। আৰু লাডু বনোৱা হৈ গ'ল। এতিয়া মই এইটো মানে বাতিৰ নিচিনা অলপ কাটা কৰি ল'ম গাইজ, আৰু তাৰ ভিতৰত সোমাই দিম মই আলু। আৰু আলুখিনি সোমাই মই ধুনীয়া কৰি ইয়াক মানে ধুনীয়া কৰি গোল কৰি ল'ম, মানে অলপ পিঠাৰ নিচিনা চেপেটা কৰি ল'ম, যাতে মানে চপৰ আকৃতিটো আহে আৰু তেনেকৈ ল'ম। আৰু গাইজ চাওকচোন, মই ইমান কষ্ট কৰি এই চুজি বনালোঁ, আলু পিটিকিলোঁ, কিন্তু আলুখিনিয়ে চুজিৰ ভিতৰত যাব খোজা নাই নহয়। তথাপিও মই কম নেকি, ইমান কষ্ট কৰিছোঁ, এনেইতো এৰি নিদিওঁ ন। কিবা কৰি কষ্ট মষ্ট কৰি পেলাই সেই আলুখিনি আৰু চুজিখিনি ধুনীয়া কৰি মিহলাই আলুখিনি চুজিৰ ভিতৰত সোমালোঁ। আৰু অৱশেষত মই বনাব পাৰিলোঁ এটা লাডু, মানে চুজিৰ চপৰ এটা আকৃতি। বহুত কষ্ট হ'ল দেই গাইজ। এইটো যেনেকৈ মানে বনাইছোঁ, এইটোৰ নিচিনা আমাৰ পৰিয়াল যেইটা আছে সেইটাই মানে হেৰি কৰোঁ। আৰু মোৰ মুখখন ৰঙা হৈছে, মানে তামোল খাইছিলোঁ যে সেইটা বনাই ল'ম, কাৰণ আমাৰ পৰিয়াল বৰ্তমান 7টা। আৰু এনেকুৱা আমি এটা কৰি খাম, বেছি কৰি নাখাওঁ, কাৰণ আজি আমি টেষ্ট কৰি চাম কেনেকুৱা লাগে। আৰু যদি ভাল লাগে আৰু নেক্সট বনাই পেলাই নিশ্চয় খাম। আৰু আপোনালোকেও টেষ্ট কৰি চাব দেই। প্ৰথমতে মই বনাই লওঁ। আৰু এনেকুৱা এটা মানে এতিয়া কেতিয়া বনাব লাগিব, আৰু 6টা বনাব লাগিব। হৈ গ'ল 7টা ধুনীয়া কৰি বনাই লৈছোঁ। আৰু এতিয়া বহাই দিছোঁ আমাৰ কেৰাহীটো, আৰু এইফালে পাতি দিছোঁ আমাৰ সৰু কেৰাহীটো। আৰু এয়া দিম এতিয়া ৰিফাইন। এতিয়া এয়া ৰিফাইন ঢালি দিছোঁ আৰু ৰ'ব লাগিব গৰম হোৱালৈকে। আৰু আমাৰ এয়া ৰিফাইন গৰম হৈ ৰেডি। আৰু মই এতিয়া আৰম্ভ কৰিছোঁ চুজিৰ চপ বনোৱা। চাওঁ কেনেকুৱা বা হয়, ভয়ো লাগি আছে। মই ভগৱানক এয়া আৰাধনা কৰিছোঁ, ভগৱান গালি চালি যাতে নাখাওঁ। ইমান কষ্ট কৰি মায়ে চুজি তুজি আনি দিছে, যদি মই বেয়া কৰি বনাওঁ কমটো গালি নেখাম। তাৰ কাৰণে ভগৱানকে মানে লক্ষ্মী মাতা, অন্নপূৰ্ণা মাতাকে মানে ভাবি পেলাই বনাইছোঁ। আৰু ভগৱান টেষ্টি যাতে হয়, ফেচবুকত চাই পেলাই কিবা এটা বনাইছোঁ, সোৱাদ যেন হয় আৰু এনেকৈয়ে ভাবি ভাবি বহু কথা ভাবি পেলাই বনালোঁ। আৰু অৱশেষত কিবা কৰি হ'ল দিয়ক গাইজ। আৰু এইফালে লাল হৈ গৈছে, এতিয়া মই নমাই দিম এতিয়া বস্তুটো। মায়ে খাইছে চুজি চব, কেনেকুৱা হৈছে মায়ে? টেষ্টি লাগছে না? ধুনীয়া, মানে কেনেকুৱা লাগছে খাই? কেনেকুৱা লাগছে মানে নতুন এটা মানে ৰেচিপি খাইছোঁ, অলপ বেলেগ লাগছে আৰু। আৰু এতিয়া মই খাই চাওঁ, মই বা কেনেকুৱা পাওঁ। মাছ যেনেকুৱা লাগছে মোৰো সেনেকুৱা লাগিব। খাই চাওঁ আৰু মানে যিকেইটাৰ পৰা জিভা পানী পৰি আছে তাৰ কাৰণে ৰখি নাথাকো, খাই লওঁ আৰু দেই। আৰু মই গাইজ দহাটো লৈছোঁ, এয়া হ'ল মাজৰখিনি। পিঁয়াজ কম হৈ গ'ল। আৰু এতিয়া খাওঁ। আৰু গাইজ খালোঁ দিয়ক, ইমান কষ্ট কৰি তেতিয়াৰ পৰা বনাই অৱশেষত হৈ গ'ল। আৰু এতিয়া খালোঁ, আৰু ইমান টেষ্টি লাগিছে নহয়। আৰু আপোনালোকেও বনাই খাব নিশ্চয়, আৰু খাই পেলাই বহুত ভাল পাব। আৰু এবাৰ বনাই খাব প্লিজ, ৰিকুৱেষ্ট কৰিছোঁ, বনাই খাব। ইমান টেষ্টি লাগিছে নহয়, মোৰো ভাল লাগিছেনে?
তো আপোনালোকে বনাই খাব। আৰু আজিৰ ব্লগটো মই ইমানতে সামৰিছোঁ, কাৰণ মোৰ ভাত বনাবও আছে। ভাতখিনি বনাই লওঁ আজিলৈ। ধন্যবাদ।